হৃদয়ৰ গুমটিত চাওমিন, চচ আৰু চয়নিকা। এক আজব কায়দাৰে থিয় হৈ লাৱণ্যময়ী হাঁহি মাৰি গোলাপী নেল পলিচ লগোৱা আঙুলিকেইটাৰে মৰমতে নিৰ্দেশ দি কোৱা, জলকীয়া অলপ সৰহকৈ দিব দেই। আইনাৰ সিটো পাৰে তাই, ইটো পাৰত মোৰ অভ্যস্ত হাত দুখনে জোখতকৈ বেছি দি দিয়ে থকথকীয়া ফুলি উঠা চাওমিন। তাৱাখনে সহ্য কৰিব নোৱাৰে, চেৰ চেৰাই উঠে, গৰম তেলখিনি উফৰি আহে আৰু আইনাৰ সিটো পাৰত মোৰ দৃষ্টি থৰ লাগি যায়। মোৰ মনটো লাহেকৈ চেৰ চেৰাই যায়। হালধীয়া ৰঙৰ লং ফ্ৰকটোৰে বৰ ধুনীয়া দেখা যায় তাইক। তাইৰ জিলিকি চকুযোৰে আৰু বেছি চঞ্চল হৈ পৰে। এবাৰ চাওমিনখিনিত, এবাৰ ৰঙা ৰঙৰ কভাৰ লগোৱা তাৰ মোবাইলৰ সময়খিনিত। বৰ মধুৰ সময় এইখিনি। যিমান পাৰোঁ জুই কমাই দিওঁ আৰু উপভোগ কৰিব মন যায় সময়খিনি। জলদি কৰক, তাই উত্ৰাৱল হৈ পৰে। আংকল, এক প্লেট ম'ম' দিব, জলকীয়া কমকৈ দিব কিন্তু। টিউচন আছে, সোনকাল কৰক। এজন ল'ৰাই প্ৰায় ধমকৰ সুৰত এটা অৰ্ডাৰ দি যায়। কেতিয়াবা বৰ বিৰক্ত হওঁ, এক মিনিটো সময় নাই নে মানুহবোৰৰ? ইমানেই ব্যস্ত হ'ল মানুহবোৰ। খুৰা, অঁ খুৰা, 10 টকাৰ ফুলাৰে দিবচোন, মায়ে বান্ধি দিব কৈছে। বৰ মৰম লগা এই সৰু ছোৱালীজনী, তাইৰ কথাবোৰ। ইমান সৰুতে ইমান মৰমকৈ কথাবোৰ ক'ব জানে, বৰ ভাল লাগে। আৰু ভালকৈ বনাবৰ মন যায়, আৰু সোৱাদকৈ বনাবৰ মন যায়। ইয়াতে আমাৰ তৃপ্তি। পেকিং কৰি তুলি দিওঁ তাইৰ হাতত চাওমিন। প্ৰত্যেকবাৰে মোৰ ভাৱ হয়, চাওমিনৰ ঠাইত এপাক গোলাপ ফুল হওক। হাতৰ মুঠিত ফোল্ড কৰি অনা 50 টকীয়া নোটখন মোৰ হাতত গুজি দিয়ে। চচ লগা আঙুলিকেইটা আৰু বেছি সজীৱ হৈ উঠে তাইৰ ভুলবশত স্পৰ্শত। এখন কাণত মোবাইল, এখন হাতেৰে দুলি থকা চাওমিনৰ পেকেট। পিছফালৰ পৰা চাই ৰওঁ, চয়নিকা, বৰ ভাল লাগে তোমাক। कुछ पाकर खोना है, कुछ खोकर पाना है, जीवन का
अब तो आना और जाना है, दो पल के जी